বৰ্তমান উপস্থিত আছোঁ আমাৰ স্থানীয় ঠাই এখনত, মানে কামাখ্যাৰ দেইলত আহিছোঁ আৰু হঠাৎ ভাইটিক লগ পাই গ'লোঁ আৰু ভাইটিৰ চেনেলটোত আজি মই আপোনালোকক দেখুৱাই থাকিম। মোৰ লগতে ভাইটি আছে আৰু গতিকে আপোনালোকে ভিডিঅ'টো চাই থাকিব আৰু আপোনালোকক দেখুৱাই আছোঁ। আৰু এতিয়া আমি ভাইটি আৰু মই বৰ্তমান গৈ আছোঁ, মানে ভাইটিক হঠাৎ লগ পাই গ'লোঁ আৰু ভাইটিক ক'লোঁ যে মই তোমাক মানে আজি সহায় কৰি দিওঁ ভিডিঅ'টি কৰাত, গতিকে আপোনালোকে চাই থাকিব। সন্মানীয় ব্যক্তিসকলৰ বহুকেইটা পুৰস্কাৰ আমি গোটেই দলটিয়ে বহুত চলে আদিবাসীটো গ্ৰহণ কৰিছোঁ আৰু আপোনালোকক আটাইলৈকে আমি সশ্ৰদ্ধ ক্ষমা জনাইছোঁ যাতে আমি এই নাগাৰা নামেৰে আমাৰ জিলাখনলৈ বা অঞ্চলটোলৈ তেনেকুৱা সন্মান কঢ়িয়াই আনিব পাৰোঁ, সেইবোৰ আপোনালোকে আশীৰ্বাদৰ আমি বিচাৰিছোঁ। লগতে মৰম আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ আপোনালোকৰ এই ঠাইলৈকে সুনাম কঢ়িয়াই অনা আমাৰ মৰমৰ ভতিজাই হ'ব আমাৰ ইফালে দলমান কৰিশ্মা চিপাহীগাৰ দল, ইফালে কৰিশ্মা চিপাহীগাৰ দল, মানে একেবাৰে বিৰাট ধুনীয়া এটা নাম ধৰি আনিছে, আপোনালোকে আশীৰ্বাদ প্ৰদান কৰিব। য'ত আছে শান্তি আশীৰ্বাদ থাকে তাৰ কাৰণে ভগৱানৰ ওচৰত মই কামাখ্যাৰ ওচৰত মই প্ৰাৰ্থনা জনাইছোঁ সকলো থাকে তেখেতৰ নেতৃত্বৰে আমি হয়তো আজি এই কাম কৰিব পাৰিছোঁ, তাৰ কাৰণে আপোনালোকৰ ওচৰত মাফ খুজিছোঁ আৰু